हेलो फ्रेंड्स এয়া চাওক আজি ভাতৰ লগত কি লৈছো এয়া ভাত আৰু এফালে হৈছে আলু পিটিকা আৰু এফালে হৈছে বাগজ আৰু বইলাৰ মাংস বইল আৰু এফালে কাহিত লৈছো ডিম দুটা আৰু এয়া ভাজি হৈছে আলু পটল বেঙেনা কুন্দুলি ভাজি আৰু এয়া মাছ ভাজি আৰু এফালে আকৌ জলকিয়া ভাজি চাৰিটা লৈ লৈছো আৰু মই কেঁচা নিমখ খাওঁ হেহে কেঁচা নিমখ অলপমান লৈ লৈছো আৰু হেফালে মগত পানী আৰু এয়া আজি ভাতৰ যোগাৰ হেল্ল' ফ্ৰেন্ডছ খাবলৈ দেৰিয়ে হৈ গৈছেগে আজি ভাত কিটা ৰেডি কৰি ললো এইখিনি এইবোৰ দেখুৱালোৱে নহয় এয়া চাওক এইবোৰ এয়া লৈ ললো এতিয়া খাওঁ আৰু দেৰি হৈ গ'ল আৰু দেৰিকে ভাত খোৱা হয় খাবলৈ লৈছো আৰু বাৰটা তৰকাৰী জলকীয়া ইমানকে দিয়া হ'ল নহয় এইখিনি খাব নোৱাৰো দেই ৰাইচ এইখিনিতে মই ভাত খাই থকাত দেহাহেত ইমান হুলস্থুল চিঞৰ বাখৰ কৰি আছিলে সেইকাৰণে এই ভিডিঅ' ক্লিপত থকা মাত কথাবোৰ মই চব মিউট কৰি দিলোঁ বাহুগাজৰ চব্জি বইল কৰি মই খাই ভাল পাওঁ বইল কৰি বনাইছোঁ বাহুগাজৰ চব্জি কোনে কোনে খাই ভাল পায় ৰাইচ অকল এয়া চাওক বাহুগাজৰ এয়া জোল মাংস নাথাকিলে আৰু জোলহে আছে মাছ এফালে ভাজি দে ৰাইচ টেষ্টি
লাগি বাগজ টেঙা টেঙা থাকে ব্ৰইলাৰ মাংস বইল বহুত ধুনীয়া লাগে টেঙা টেঙা লাগিছে আৰু মজা ভাত কেইটামান আনি ল'লোঁ দেই ৰাইজ জোলকণি খাই এনেকুৱা ভাল লাগিছে নহয় বহুত গৰম দেই ৰাইজ বতৰটো বহুত গৰম ৰ'দ দিছে পুৰা চোলাকে বাহিৰত বহুত গৰম উঠিছে টেষ্টি বাগজ বইল মাছ চব ধুনীয়া
নিমখ দি লৈছোঁ নিমখ টেষ্টি গাইছ একদম ধুনীয়া আছিলে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই